এতিয়া ৰাতিপুৱা সময় হৈছে 9:20 আৰু গৰমৰ উৎপাতত থাকিব নোৱাৰি আজি আমি আমাৰ ঘৰৰ পৰা প্ৰায় 80 কিলোমিটাৰ দূৰত থকা নিজৰা এটাত গা ধুবলৈ গৈ আছোঁ মানে নিজৰা বা নদী বুলি ক'ব পাৰে সেই নদীটোত গা ধুবলৈ গৈ আছোঁ আৰু শুনা পোৱা মতে সেই নিজৰাটোৰ মানে সেই নদীটোৰ পানী হেনো বহুত ঠাণ্ডা গতিকে বহুত মানুহে এইকেইদিন সেই গৰমৰ পৰা হাত সাৰিবলৈ তাত গৈ গা ধুই আছে গতিকে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপুমণি ব্লগছ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজি আমি গৈ আছোঁ দাৰাগাঁওলৈ বাক্সা জিলাত থকা দাৰাগাঁওলৈ গৈ আছোঁ আৰু এতিয়া আমি নলবাৰী টাউন হৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উঠিছোঁ আৰু এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি বৰমালৈ যাব লাগিব আৰু বৰমাৰ পৰা আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাইট ছাইডে সোমাই যদি যাওঁ তাৰ পৰা আৰু প্ৰায় ৩৮-৪০ কিলোমিটাৰমান গ'লে আমি পাই যাম দাৰাগাঁও আমি এতিয়া আহি পালোঁ বৰমা আৰু ইয়াৰ পৰা 34 কিলোমিটাৰ আছে দাৰাগাঁওলৈ গতিকে ইমানখিনি আহিলোঁ তাতকৈ বহুত আৰু বেছি আছে যাওঁ আৰু ইয়াত কিবা কিবি খাই লওঁ নেকি অলপ অলপ খাই লওঁ আৰু তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিম আৰু ইয়াৰ বৰমাত আমি চাহ আৰু চিঙৰা খাই লওঁ আৰু ইয়াৰ বৰমাত চাহ আৰু চিঙৰা খাই আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ দাৰাগাঁওলৈ এয়া চাওক কি ধুনীয়া ধুনীয়া ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ চাৰিওফালে জংঘল পথাৰ ধুনীয়া মানে একদম ধুনীয়া লাগি আছে গৈ দাৰাগাঁও পাবলৈ মাত্ৰ আৰু 5 কিলোমিটাৰ বাকী আছে 5 কিলোমিটাৰৰ পাছত আমি পাই যাম দাৰাগাঁও গুগল মেপত চাই ল'লোঁ গুগল মেপে দেখুৱাইছে 5 কিলোমিটাৰৰ পিছত আমি দাৰাগাঁৱৰ যিটো পিকনিক স্পট আছে সেই পিকনিক স্পটটো পাম আৰু এইফালে আগৰফালে চাওক আপোনালোকে সেই পাহাৰখন দেখিছে সেই পাহাৰৰ লগত মেঘবোৰ কিমান ধুনীয়াকৈ লাগি আছে ভাবক কিমান ধুনীয়া ঠাই হ'ব এইখন গুগল মেপে চব উল্টা পাল্টা কৰি দিলাক দেই চাওকচোন কি ৰাস্তাৰে লৈ আহিছে গুগল মেপত চাই আহি আছিলোঁ এইটো ৰাস্তা দেখুৱাই দিছে এইটো ৰাস্তাইদি এতিয়া দেই আৰু পথাৰত খেতি কৰিব যোৱা যেন লাগি আছে কিছু কিন্তু এডভেঞ্চাৰ হৈছে এতিয়া স্কুটিখন বেয়া নহ'লে হ'ল এই ৰাস্তাত বাকী পাম আৰু এই আগেদি উঠিব পাৰি ৱাও ৰাস্তা চাওক পৰিৱেশ চাওক সেয়া পাহাৰখন চাওক মানে ক'বলৈ ভাষা নাই আৰু সেয়া আহি পালোঁ আমি দাৰাগাঁও সেই গেটখন দেখিছে সেই গেটখনৰ তলেৰে তেনেকৈ সোমাই যাব লাগিব কিন্তু তাৰ আগতে আমি এণ্ট্ৰি ফিজ এটা দিব লাগিব ইয়াত আৰু ইয়াত এণ্ট্ৰি ফিজটো দি ল'লোঁ আৰু ফিজ হৈছে প্ৰত্যেকখন বাইকত মানে এখন বাইকত 50 টকাকৈ কাৰত 100 হ'ব কিজানি আৰু ইয়াত দাৰাগাঁৱৰ নদীটোলৈ নামি যাই আছোঁ মানে নদী কয় নিজৰা কয় যি কয় ক'ব আৰু সেই নিজৰাটোলৈ নদীটোলৈ আমি নামি যাই আছোঁ পূৰা একদম স্কুটি নমাই দিছোঁ একদম পাৰলৈ একদম যাম মানে ইমান জেগা খোজকাঢ়িব নোৱাৰি ৰ'দত তো একদম পাৰলৈকে যাম তাতে কাপোৰ চাপোৰ খুলি একদম নদীত জাপ দি দিম আৰু সেইটো দেখিছে সেই নদীটো মানে নিজৰাটো যি কয় আৰু এই নদীটো দেখিছে সেইটোৱে হৈছে দাৰাগাঁৱৰ নদী আৰু ইয়াতে আমি গা ধুম ইয়াত নহয় অলপ আগৰ ফালে ধুম আৰু গা তাত মানে অলপ পানীটো কম ইয়াত অলপ পানীটো বেছি ঠাৰ দেখিছেনে বহুত ঠাৰ আছে কিন্তু আগৰ ফালে অলপ কম পানীটো তাতে চব মানুহে গা ধুই আছে আমিও ধুম যায় আমি বৰ্তমান আহি পালোঁ দাৰাগাঁও আৰু ইয়াত চাওক মানুহ দাৰাগাঁৱত সেইফালে গোটেই নদীত অলপ পিছত আমি গা ধুম আৰু মই চুলি তুলি কাটি লৈছোঁ গৰমৰ কাৰণে আৰু ইয়াত কাপোৰ চাপোৰ চব খুলি থ'লোঁ এয়া বেগত কাপোৰ চব খুলি থ'লোঁ এইফালে আছে সমৰ আৰু এইফালে আছে অভিজিত এইফালে আছে বিকেছে কাপোৰ খুলি আৰু অলপ পিছত আমি গৈ আছোঁ দাৰাগাঁৱত একদম নদীত গা ধুবলৈ আৰু ইয়াত চাওক পানীৰ ধাৰ একদম মাত ওলাই আহি আছে পানী একদম পূৰা একদম শিলে খুন্দা খাই একদম মাত ওলাই আছে পানীৰ আৰু চব মানুহবোৰে ইয়াত গৰমৰ থাকিব নোৱাৰি পূৰা একদম নদীত জাপ দি দিছে গা ধুবলৈ
আৰু এইটোৱে আছিল আমি দাৰাগাঁৱলৈ যোৱা এটা সৰু ভিডিঅ' মানে আমি দাৰাগাঁৱলৈ যে গ'লোঁ গা ধুলোঁ কেনেকৈ কি কৰিলোঁ গোটেইখিনি আপোনালোকক সংক্ষেপতে মানে কম সময়ৰ ভিতৰত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিল ভিডিঅ' অকলে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো কেনে পাইছে কমেণ্ট বক্সত জনাব আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই ধন্যবাদ।